ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহা 13 আগষ্টৰ পৰা ভাৰতবৰ্ষত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ আহ্বান জনাইছে। এই কাৰ্যসূচী অনুসৰি 13, 14 আৰু 15 প্ৰতি ঘৰ ব্যক্তিয়ে তিৰংগ পতাকা নিজৰ চৌহদত হয় তেওঁলোকে উত্তোলন কৰিব নহলে উৰুৱাই ৰাখিব। যদি উত্তোলন কৰে গধূলি হোৱাৰ লগে লগে তাক আকৌ সামৰণি মাৰি নেক্সট দিনাখন আকৌ উত্তোলন কৰিব লাগিব। কিন্তু যদি উৰুৱাই ৰাখে, ফ্লেগ কোডৰ এমেণ্ডমেণ্ট কৰিছে ভাৰত চৰকাৰে, উৰুৱাই ৰাখিলে তাৰ কাৰণে আমি ফ্লেগখনক 4টা বজাত বা সন্ধিয়াত আমি নমাই নানিলেও হ'ব। ৰাইজে যি ধৰণে বিচাৰে উৰুৱাই ৰাখে বা উত্তোলন কৰে, যিটোৱে কৰিব পাৰে, ৰাইজক আমি আহ্বান জনাইছিলোঁ যে যিমান ব্যৱসায়িক প্ৰতিষ্ঠান আছে,